ডিসক্লেইমাৰ এই ভিডিঅ'টোত আমি অসমৰ ইউটিউবত চলি থকা নেপটিজমৰ ওপৰত কথা পাতিম। আপোনালোকে ভাবিব পাৰে আপোনালোকৰ প্ৰিয় ইউটিউবাৰজনৰ কথা কৈ আছোঁ এই ভিডিঅ'টোত। হয়, মই তেওঁৰে কথা কৈ আছোঁ। আপোনালোকে যদি বেয়া পায় পাব পাৰে। প্ৰথম কথাটো হ'ল নেপটিজম শব্দৰ অৰ্থ কি? নেপটিজম শব্দটো অসমৰ তথা ভাৰতৰ মানুহে শুনিছিল যেতিয়া সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল। লাহে লাহে ডাইনাছৰৰ দৰে এই শব্দটো নোহোৱা হৈ গৈছে। এতিয়া কথাটো হ'ল ইউটিউবাৰ মানে কি? অসমৰ ঘৰে ঘৰে এটা এটা ইউটিউবাৰ পাব আৰু এটা এটা ব্লগ চেনেল পাব। ডাঙৰ ডাঙৰ ইউটিউবাৰো আছে। আজিৰ এই ভিডিঅ'টোত আমি ডাঙৰ ডাঙৰ ইউটিউবাৰৰ কথাই ক'ম, হৰকান্তৰ দৰে ইউটিউবাৰৰ কথা নকওঁ। এখন কথা এটা হ'ল অসমত যদি 1 লাখ 2 লাখ 3 লাখ 4 লাখ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে, যদি আছে তেনেকুৱা এটা চবকে কোৱা নাই, মই টাৰ্গেট কৰি কোৱা নাই এই ইউটিউবাৰটোৰ কথা। মই জাষ্ট কৈছোঁ কিছুমান ইউটিউবাৰৰ কথা। আপোনালোকে বুজি পাইছে চাগে, বুজি পোৱা নাই যদি পোৱা নাই আৰু। যদি কিছুমান ইউটিউবাৰৰ 1 লাখ 2 লাখ ছাবস্ক্ৰাইবাৰ হয়, তাৰপিছত সিয়াৰ বন্ধুকেইটাৰ ইউটিউব চেনেল খুলি দিব, মায়েক বাপেক বৈনেক 14 পুৰুষকে ইউটিউব চেনেল খুলি দিব আৰু সিহঁতৰ ফেমিলি বিজনেছ হৈ যাব। এতিয়া আপোনালোকে ভাবিব পাৰে ইয়াৰ পৰা মোৰ কি প্ৰব্লেম হৈছে। এই কথাটাত মোৰ একো প্ৰব্লেম হোৱা নাই। সিহঁতে ইউটিউবৰ পৰা টকা ঘটি আছে, ইউটিউবৰ পৰা টকা পাই আছে, মোৰ একো প্ৰব্লেম নাই। সেইটো সিহঁতৰ নিজৰ বিজনেছ। অসমৰ ইউটিউবত নেপটিজম হৈ অসমৰ মানুহৰ বাবে কি ক্ষতি হ'ব পাৰে এই ভিডিঅ'টোত তাৰে বিষয়ে আলোচনা কৰিম। আপোনালোকে জানে অসমৰ প্ৰতিখন ঘৰতে এটা এটা ইউটিউবাৰ আছে আৰু এটা এটা ব্লগ চেনেল আছে, কিন্তু সিহঁতে কোনোদিনা অসমৰ ইউটিউবত গ্ৰ' কৰিব নোৱাৰে। তাৰ কাৰণটো কি জানে? তাৰ কাৰণটো হৈছে নেপটিজম। যদি অসমত আপুনি এটা ইউটিউব চেনেল খুলিব খোজে, কিবা ধৰক যিকোনো চেনেল এটা খুলিব খোজে, আপোনালোকে কেতিয়াও গ্ৰ' কৰিব নোৱাৰে উইদাউট আপোনালোকৰ যদি কোনো হাত নাই ভৰি নাই। আপোনালোকৰ যদি ঘৰত কোনো এটা ইউটিউবাৰ নাই বা আপোনাৰ বন্ধুজন যদি ইউটিউবাৰ নহয়, তেতিয়াহ'লে আপোনালোকে এই জনমত কিয় 7 জনমতো ইউটিউব চেনেল খুলি আপোনালোকে টকা কমাব নোৱাৰে। কিন্তু এতিয়া মই দেখি আছোঁ কেইটামান ইউটিউবাৰ আছে, ইউটিউবাৰজনে তাৰ নিজৰ ৱাইফক খুলি দিছে, বন্ধুকেইটাক খুলি দিছে, আটকক খুলিছে, আইবকক খুলি দিছে, গোটেই 14 পুৰুষকে খুলি দিছে। কিছুমানে কথাই ক'ব নাজানে, তথাপিও সিহঁতৰ 50,000 60,000 1 লাখ পৰ্যন্ত ছাবস্ক্ৰাইবাৰ আৰু বহুত ভিউজো আহে। এইটো লৈ মোৰ একো প্ৰব্লেম নাই, কিন্তু আপোনালোকে এদিন নহ'লে এদিন এই কথাটো ৰিয়েলাইজ কৰিব যে অসমত কেতিয়াও নতুন ক্ৰিয়েটৰ নাহে আৰু যিমান ক্ৰিয়েটৰ আহিব সিহঁতৰ আলহীহে ক্ৰিয়েটৰ হ'ব বা সিহঁতৰ বন্ধুকেইটাহে অসমত ইউটিউবাৰ হ'ব। বাকী অসমৰ কোনো মানুহে ইউটিউবাৰ হ'ব নোৱাৰে, কাৰণ আপোনালোকে 1 বছৰ 2 বছৰ কষ্ট কৰিও আপোনালোকৰ চেনেল গ্ৰ' নহ'লে আপোনালোকে মন মাৰি ইউটিউবটো বাদ দিব, কিন্তু সিহঁতে এদিনতে দুদিনতে 30,000 40,000 ছাবস্ক্ৰাইবাৰ লৈ যাব আৰু আপোনাৰ বেয়া লাগিব। সেইটো একো উপায় নাই। এই ভিডিঅ'টোত বহুতে বেয়া বেয়া কমেণ্ট কৰিব পাৰে, কিন্তু মই ভিডিঅ'টোৰ কমেণ্টবিলাক ডিলিট কৰি থৈ দিব পাৰোঁ বা হাইড কৰি থৈ দিম, সেইখিনি মই জানো। আৰু ভিডিঅ'টো ডিছলাইক কৰিব পাৰে, ডিছলাইক কৰিব। আৰু এই ভিডিঅ'টো যোনে ভালকৈ বুজি পাইছে আৰু যদি আপোনালোকে মোৰ লগত একমত হয়, তেতিয়াহ'লে এই চেনেলটো লাইক কৰি দিব, এই ভিডিঅ'টো লাইক কৰি দিব। কাৰণ আপোনালোকে চেঞ্জ কৰিব লাগিব, কাৰণ আপোনালোকৰ হাততে দায়িত্ব আছে। বুজা মানুহখিনিক কৈছোঁ, নুবুজাখিনিতো নুবুজে। বুজাক বুজাবি আকাৰে ইংগিতে, নুবুজাক বুজাবি লাঠি চৰেৰে। এতিয়া মই লাঠি চৰ মাৰিব নোৱাৰোঁ, সেইকাৰণে মই কৈছোঁ নতুন ক্ৰিয়েটৰকো চান্স দি, নতুন ক্ৰিয়েটৰবিলাকক ভাল ভাল ভিডিঅ' বনাই তাহাকো চা। নেপটিজমকেইটাক বন্ধ কৰ, যাৰ টেলেণ্ট নাই তাহাক কোনোদিনা গ্ৰ' নকৰাবি। ছাবস্ক্ৰাইব কৰিব নালাগে। আপোনালোকে যিটো ইউটিউবাৰক ভাল পায় চাব, আৰু সিহঁতক যদি একো নজনা ফ্ৰেণ্ডটো আছে সিহঁতক প্ৰমোট কৰি নিদিব। নতুন যদি কিবা এটা ইউটিউবাৰে সৰু ইউটিউবাৰে 1K ছাবস্ক্ৰাইবাৰ হয়, তথাপিও যদি ভাল ভিডিঅ' দিয়ে তেতিয়াহ'লে তাক চাওক, তাক প্ৰমোট কৰক, তাক উৎসাহ দিয়ক। চ' আজিৰ ভিডিঅ' এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।